অসমত সমষ্টি ৱাইজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত LAC ৱাইজত আগৰ বাকী থকা পুৰণা যিটো CMAY যিটো ঘৰ যিটো আজি বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰাৰ যিটো সভা এইটো আমাৰ CM ডাঙৰীয়াই পলাশবাৰী বা বকত উপস্থিত থাকি চেণ্ট্ৰেলি অপেনিং কৰি দিলে আৰু আমি গোসাইগাঁও LAC হিচাপে আমি এই LAC ভিতৰত যিমান যিখিনি বেনিফিচিয়াৰী আছে সিহঁতৰ কাৰণে আমি মুকলি কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে অসম চৰকাৰে হিচাপত মই আহি পেলাই এই কাৰ্যসূচীটো উদ্বোধন কৰি দিছোঁ। অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ উদ্যোগত বহুত আঁচনি আছে আপোনালোকে শুনিছে মুঠতে ভাৰত চৰকাৰ বা অসম চৰকাৰে যিখিনি গৰীব দুখীয়াসকলৰ কাৰণে যিখিনি আঁচনি লৈ পেলাই কাম কৰি আছে এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে অসমবাসী ৰাইজে নিশ্চয় সন্তুষ্ট চৰকাৰে যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছে। তো আমাৰ BTC অঞ্চলতো আমাৰ দুখীয়াসকলে বা BTC বাকী ৰাইজে খুব সুখী আজিৰ যিটো প্ৰগ্ৰাম এইটো 15টা সমষ্টিত যিটো প্ৰগ্ৰাম হৈছে সেইটো লৈ তো অহা 12 তাৰিখত কোকৰাঝাৰ জিলা হিচাপে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব অৰুণোদয় বেনিফিচিয়াৰীসকলক মুকলি কৰি দিবৰ কাৰণে আৰু এনেকুৱা মুঠতে বহুত প্ৰগ্ৰাম আছে এই ডিচেম্বৰ জানুৱাৰী মাহত। এইটো পইচাৰ কোনো কথাই অহা নাই। CM ডাঙৰীয়া অলৰেডি কৈছে যে যিসকলে বেনিফিচিয়াৰীৰ ওপৰত পইচা লৈ পেলাই ঘৰ বনোৱাৰ যিটো প্ৰচেষ্টা চলাব এইসকলৰ ওপৰত অফিচিয়েলি পানিছমেণ্টটো থাকিবই আৰু আমিও ল'ম অকল CM ডাঙৰীয়া নহয় BTC অঞ্চলত আমি চাম কথা সেইটোৱেই। গোসাইগাঁও নহয় গোটেই BTC অঞ্চলত সাৰ্ভে নোহোৱাৰ নিশ্চয় আৰু কিছু থাকিব পাৰে নেকি জিঅ'টেগ নকৰা তো আমি সেইটো এইফালে যেতিয়া নেকি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই অসমত আহিব তাৰমানে জানুৱাৰী মাহত এই কোকৰাঝাৰ গেলেটপুৰ যিটো ৰেলৱে লাইন সেইটো উদ্বোধন কৰিবৰ কাৰণে আহিব। সেই সময়ত CM ডাঙৰীয়াৰ অনুমতি লৈ পেলাই মই ভাবিছোঁ আমাৰ BTC অঞ্চলত যিমান যিখিনি জিঅ'টেগ হৈছে এইটোতো এতিয়া বন্ধ হৈ গ'ল যেনিবা আৰু নতুনকৈ আমি যাতে এডিশ্যনেল আৰু জিঅ'টেগ কৰিব পাৰে নিশ্চয় থাকিব আজিলৈকে যিমান যিখিনি জিঅ'টেগ কৰিছে গৰীব দুখীয়াসকলক